আয়ো মোৰ চেনাই ধনটো উঠিলা অ বাইদেউ বেয়া আছে নাপাব দেই ভুলতে চাগে সপোনতে আপোনালোকৰ ঘৰতে সোমাই পালোহি মই গৈ থাকো ৰাম ৰাম ৱাহ সেইটো মোৰ চুকত মোৰ জানে ৱাহ এইটো মোৰে ঘৰ এ হয় অ তোমাৰে ঘৰ একাপ চাহ খাবা ৰাতিপুৱা অলপ মন যায় আৰু মন যায় ন জাহানি যোৱা এয়া উঠিবলৈ সময় পাইছ ৱা সোনকালেতো উঠিছো এয়া সোনকাল হেৰি কেইটা বাজিছে অ হে অ এতিয়া বাজিছে তোমাৰ 8:12 হেয়া দেখিছ 12:08 বাজিলে হে কি হেৰো পঢ়া শুনাটো নাই দিনৰ দিনটো খালি খাই হৈ পেটডাল দেখিছ টেকেলিটো নিচিনা বনিছেগে পেট গৈ হেৰা তুমি যে কৈছিলা দৈ কৰিবলৈ টেকেলি লাগিব বুলি বোলো এইটো টেকেলি হ'ব না নাই এইটো লিড ডায়লগ লিড অসমীয়াত এষাৰ কথা আছে নহয় যে গুহৰ কচু সদায় গুহলৈকে যায় আমাৰ এই দুজনী উদাহৰণ এই মা হেব বাদ দিয়া মই কি সঁচাকে শকত হৈছো নেকি বে ও নাই হোৱা তুমি শকত মই মিছা কথা কৈছো দিনক দিনে তুমি ধুনীয়াকে গোটেইটো গেন্ধেলা মুৰিয়াটো নিচিনা হৈ গৈ আছা দাড়িয়ে মুছে আকৌ পেটডালো টেকেলিটো নিচিনা যে বনিছে বৰ ধুনীয়া লাগিছে পাই ইয়ে বে কেলেনো শকত হৈছো মই হেৰো কাম বন এটা কৰিলেহে ক্ষীণাবি বোপাই এটা কাম কৰ কাইলৈ ৰাতিপুৱা জল্দি উঠি বাপেৰ লগত পথাৰলৈ যা অলপ কাম চাম কৰিবি ক্ষীণাবি ও পথাৰলৈ যে মই নাযাওঁ আকৌ দেই মই আগতে কৈ দিছো ৱা কেলেনো পথাৰলৈনো কেলে যাব নোৱাৰো আৰে চুকাৰতে ফুৰিব দেহা কলা পৰিব বোকা পানী লাগিব গা আয়ো মোৰ মৰাণহাটৰ সলমান খানটো বৰ বগাটোহি হেৰো আন্ধাৰ জেগালৈ নাযাবি মানুহে কলা খুটা বুলি ভাবি যে চূণ সানি থৈ যাব গম পাবি তেতিয়া মুঠতে এটাই কথা যে তোৰ লগত লাগি লাভ নাই হেৰি বলক বেডৰুমলৈ হেই দিনে দুপৰে সেইবোৰ কাম শোভা নাপায় নহয় হেৰো বেডৰুমত থকা আমাৰ গডৰেজটোৰ ওপৰৰ পৰা মিক্সাৰটো নমাই দিবলৈ কৈছো অ বলা ফটো আমি নগৈছে মানে এইটো বুঢ়া হালোৱাটো এইটো আৰে তই ইমান দেৰিলৈকে শুই থাকিলে কেনেকে হ'ব মই যা পালোহি কোন হয় তই ডাইৰেক্ট সোমাই আহিলি যে কোন তই আৰে ভাই দেখাই দিলি তো কাত মই অকল 4 মাহ 5 মাহৰ কাৰণে যাব লাগি পালো তই দেখোন পাহৰিয়ে থাকিলি মই আকৌ গৰমজ্যোতি শৰ্মা ইনষ্টাত যে নৰা পাতেহি বুলি আছে পাহৰিলি নি অ গৰম তই বুপাই 8টা বাজিছেহে ইমান ৰাতিপুৱা পালিহে নে মূৰটো চুবাবলৈ আৰে মৰ্ণিঙত মই ইমান চুটুকা নিদিওঁৱে দুপৰীয়ালে আচল চুটুকাটো দিমহে দিবা কেলৈ নিদিবা এনেও তুমি আমাৰ মূৰটো খাবলৈহে আহা এটা সেই ঠাণ্ডা দিনত দেখিছা ইমান ধুনীয়া বতৰ কৰে ঠাণ্ডা দিন আহিলে না ফেন না এচিছে মতলব বিন্দাস কম্বল ল হুডি পিন মোজা পিন বিন্দাস চিল কৰ আৰু এটা টৰ আৰে মইনো কি বেয়া ইমান ধুনীয়াকে ৰ'দ দি থাকো মাজে মাজে বৰষুণো পেলাই দিওঁ ধুনীয়াকে গেঞ্জি হাফ পেন্ট পিন কোল্ড ড্ৰিংকছ খা চিল কৰ ইয়াতকে বেছি কি লাগে হ'লেও পাই তোৰ দিনকেইটা ইমান খাছ নালাগে তহঁতি মোক এনেই বদনাম কৰি দিছ মোৰ ভাল দিশটোৰ কথা তহঁতি একো নাজানোৱে তহঁতি জান মোৰ দিনতে চবতকে কম হাৰ্ট এটেক হোৱাৰ চান্স থাকে মোৰ দিনতে মানুহবোৰে চবতকে বেছি ফল মূল খায় যাৰ সহায়ত তেহেঁতৰ ইমিউন চিষ্টেম ষ্ট্ৰং হয় আৰু মোৰ দিনতে চবতকে বেছি পানী খায় মানুহবোৰে আৰু পানী খোৱাৰ ইম্পৰ্টেঞ্চটোৰ কথা চাগে তোক নকলেও হ'ব তই চাগে জান এতিয়া তই ক মই কেনেকৈ বেয়া হ'লো আৰে এইকেইটাতো মই একেবাৰে চিম্পুল টপিকৰ কথা কৈ আছো নেটত যদি চাওঁ নহয় বহুত বেনিফিটছ ওলাব গৰম দিনৰ কিন্তু তহঁতি নেচাওৱে হ'লেও তো মাজে মাজে অলপ বেছি জছত আহি যাওঁ আৰে দিনেই যদি মোৰ দপদপনিটো হ'বই না নহয় গৰমজ্যোতি ইউ আৰ ৰং মই থাকিলে তোমাৰ দপদপনি নহয় Who the hell are you, bitch? আৰে আজি কিহে পাইছে আমাৰ ঘৰখনক সব যে আমাৰ ঘৰতে সোমাইছেহি এতিয়া আপুনি কোন মোক চিনি নাই পোৱা মই বিদ্যুৎ বিদ্যুৎ মানে কাৰেণ্ট ভাই আহিলা ৱাহ কি হ'ল আকৌ ঘপককে আন্ধাৰ হৈ গ'ল যে বিদ্যুৎ গ'ল লোড শ্বেডিং এই গৰম দিনত অকল গৰমজ্যোতিৰে দপদপনি হ'ব গোটেই অসমত হে বিদ্যুৎ মোক কিয় একাষৰীয়া কৰিলি অ আইঅ দুখ কৰিব নালাগে আহা এই গৰমজ্যোতিৰ গৰম কলিজাত তুমি সোমাই থাকিবা আহা কলে যোৱা আহা না মই গৰমজ্যোতিহে